আজি খুব গৰম আৰু গৰমৰ কাৰণে ওলাই আহিলো ঘৰৰ ওচৰত এটা পুখুৰী আছে এই পুখুৰীত গা ধুব আহিলো তেন্তে বলক পুখুৰীত যাওঁ ফাইনেলি আমি এইয়া দেখিছে নহয় ৰংডুবা অমৃত সৰোবৰ এইটো হেৰিত আহি পালো ইয়াতে আজি গা ধুম বুলি আহিছো Live camera. Moja. Two, three, shut go. Hey! What's that? এয়া এইখন আমাৰ গাঁও এই গাঁওখনত এইটোৱে হ'ল আমাৰ অমৃত সৰোবৰ আমি গা পা ধুই খুব মজা কৰিলো মইতো বেছি সাঁতুৰিব নাজানো সেইকাৰণে পাৰতে একেবাৰে কাষতে মানে হাঁহৰ দৰে খেদিলি আছিলো বাকী কেইজনে অলপ তললৈকে গৈছিল যি নহওক নাকে মুখে পানী খাই অলপ ভাল লাগিছে কি কম এতিয়া ঘৰমুৱা হলো আজি যেনেকুৱা গৰম গোটেই দিনটোৱে পানীত থকা মন আছিল কিন্তু থাকিবতো নোৱাৰিমেই যি নহওক এতিয়া আমি ঘৰমুৱা হওঁ আজিলৈ আৰু বেছি দীঘলীয়া নকৰো এই ভিডিঅ'টো কেনেকুৱা লাগিছে মোক কমেণ্টত নিশ্চয় জনাব ইমানতে সমাপ্ত কৰোঁ ধন্যবাদ